হে গাইজ পুনৰবাৰ আৱাৰ ৱৰ্ল্ড ছুইট ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফ্লিপকাৰ্টৰ পৰা এটা বস্তু পাইছোঁ, মানে আনিছোঁ। বহুদিনৰ পৰা হেঁপাহ আছিল অনাৰ, আজি আনিছোঁ। আপোনালোকক ভিডিঅ'ৰ শেষত দেখুৱাম ইয়াত কি আছে, তেন্তে অপেক্ষা কৰক কিছু সময়। এতিয়া পাকঘৰলৈ আহিছোঁ দুপৰীয়াৰ কাৰণে কিবা এটা বনাওঁ বুলি। আজি কচু আৰু আলু সিজাই লৈছোঁ। কচু আৰু আলুৰ একেবাৰে চিম্পুলকৈ এখন তৰকাৰী বনাম। আৰু দাইল মই ৰাতিপুৱাই বনাই থৈ দিছোঁ। ৰাতিপুৱা ৰুটি বনোৱাৰ সময়তে দাইলখন বনাই থৈ দিছোঁ, কাৰণ যিহে গৰম পৰিছে, ইমান গৰমত পাকঘৰত বেছি সময় থাকিবলৈ মোৰ একেবাৰে মন নাযায়। আৰু দিনৰ ভাগত গৰমটো আৰু বেছি বাঢ়ি যায়, সেইকাৰণে মই দাইলখন বনাই থৈছোঁ। এতিয়া এখন চব্জি বনাম বাছ, হৈ যাব দুপৰীয়াৰ কাৰণে। আৰু মনটো পৰহিৰ পৰা এনেও ভাল লগাই নাই। পৰহিৰ পৰা মনটো সেমেকি আছে। যিটো নিমাতী ঘাটৰ সেই হৃদয় বিদাৰক ঘটনা যিটো ঘটি গ'ল, হয়তো মোৰ দৰে সমগ্ৰ দেশবাসীৰ একেই অৱস্থা হৈছে। টিভিৰ পৰ্দাত যি দেখিলোঁ, চকুৰ আগতে এখন ফেৰী এখন ডুবি ইমান মানুহ মৃত্যু হ'ল। সেই দৃশ্যটো চকু মুদিলেই মনলৈ আহি যায়। আৰু সেই মানুহখিনিৰ জীৱন বচাবলৈ যি মৰণ কাতৰ চিঞৰ, সেই চিঞৰখিনি কাণত এতিয়াও বাজি আছে। মানে শান্তিত শুব পৰা নাই। হয়তো সকলোৰে মোৰ দৰেই অৱস্থা হৈছে। আশা কৰোঁ ভৱিষ্যতে যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয়, কেতিয়াও নহওক এনে দুৰ্ঘটনা। মাজুলীবাসীক এখন দলঙৰ খুবেই প্ৰয়োজন, নহ'লে এনেকুৱা ঘটনা ঘটিয়েই থাকিব। অকল আধাৰশিলাতেই কামখিনি সামৰি নথৈ অতি সোনকালে এখন দলং দিয়াৰ ব্যৱস্থা কৰক। নদী পূজা কৰাৰ নামত কোটি কোটি টকা খৰচ কৰাতকৈ যদি এখন দলং সেই সময়তে বনালেহেঁতেন, আজি হয়তো এই পৰিস্থিতি হ'বলগীয়া নহ'লহেঁতেন। বৰ দুখৰ বিষয়, য'ত আজিৰ দিনত চন্দ্ৰত গৈ, মহাকাশত গৈ মানুহ ৰকেটত উঠি পাইছেগৈ, তেনেস্থলত আমাৰ দেশত এখন দলং নাই। বৰ দুখৰ কথা। কথা পাতি এয়া মোৰ চব্জি ৰেডি হৈ গ'ল দুপৰীয়াৰ কাৰণে। আলু আৰু কচুৰ তৰকাৰী। লগতে ভাজিবলৈ লৈছোঁ কেইটামান পকৰি। আমাৰ ৰিকিৰাগে খুব ভাল পায় ভাতৰ লগত, মানে নিৰামিষ ভাতৰ লগত যদি কেইটামান পকৰি থাকে, সিহঁতে খুবেই ভাল পায়। আজি পকৰিকেইটা বনাইছোঁ ভেদাইলতা আৰু নৰসিংহৰ পাতেৰে। ভেদাইলতা আৰু নৰসিংহৰ পাতখিনি মিহি মিহিকৈ কুটি লৈছোঁ আৰু বেচনৰ লগত জাষ্ট সানি জোখমতে নিমখ দি ভাজি লৈছোঁ। আৰু এতিয়া আহিছোঁ ফ্লিপকাৰ্টৰ পৰা অনা বস্তুটো আনবক্সিং কৰিবলৈ। ৰিকিয়ে এয়া আনবক্সিং কৰি আছে। এতিয়া বস্তুটো কেনেকুৱা হয় নাজানো দেই, খালি বহুদিনৰ পৰা ফ্লিপকাৰ্টত দেখি আছিলোঁ, ভাবিছিলোঁ, দেখি ভাল লাগিছিলে, সেইকাৰণে ভাবিছিলোঁ লওঁ। সেই বস্তুটো হ'ল এইটো এটা মছলা থোৱা অৰ্গেনাইজাৰ হয়। বহুত মছলা একেলগে থ'ব পৰা যাব ইয়াত। এইটো হ'ল মোৰ মছলাৰ অৰ্গেনাইজাৰ। ইতিমধ্যে মই মছলা ভৰাই ৰেডি কৰি ল'লোঁ। 2 খলপীয়া হয় অৰ্গেনাইজাৰটো। ওপৰত ৰাখিছোঁ গুড়ি মছলাখিনি আৰু তলত গোটা মছলাখিনি, লং, ইলাচি, দালচেনি, জালুক, এনেকুৱা ধৰণৰ এইবোৰ গোটা মছলাবোৰ তলত ৰাখিছোঁ। আৰু মই সদায় মছলাৰ ডাব্বাত লেবেলিং কৰি থওঁ, যাতে মই নথকা অৱস্থাত আমাৰ চৌধুৰী ছাৰে বা অন্য কোনোবাই খানা বনোৱাৰ সময়ত যদি খেলি মেলি যাতে নহয়, তাৰ কাৰণে লেবেলিং কৰি থওঁ। আৰু এয়া মই ফুলো সজাই দিছোঁ। ওপৰত জেগা আছিলে চামুচ থ'বলৈ, মই চামুচ নথৈ পিনে তাত ফুল সজাই দিছোঁ। আৰু এইটো হ'ল মোৰ মছলা অৰ্গেনাইজাৰটোৰ ফাইনেল লুক। কেনে লাগিছে কমেণ্ট কৰি জনাব।